Hello guys, welcome back to my YouTube channel. মই ৰশ্মিতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। বলক তেনেহলে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি হ'ল 15 জানুৱাৰী, বিহুৱে। মই মাৰ ঘৰলৈ যাবলৈ ওলাইছো। এয়া মাৰ ঘৰলৈ যাবলৈ ওলাই পেলাই ৰাতিপুৱাই ৰেডি হলো। ঘৰৰ সকলোৱে আমি যাবলৈ লোৱাৰ কাৰণে চোতালতে এনেদৰে আমাক আগবঢ়াই দিবলৈ ৰখি আছে। আমাৰ লগত এয়া ভতিজী দুজনীও যাব। সিহঁতে বহিলে টমটমত। এয়া ওপৰফালে আমাৰ ডাঙৰ ডাঙৰ বেগ দুটা বান্ধি থোৱা আছে। সেয়া মাজত ভতিজাটো চাই আছে জুপি জুপি। ইফালে ঘৰৰ দাদা, বৌ, বোৱাৰী। আমি ক'ত গৈ আছো? আমি ঢেকীয়াজুলি যাওঁ খুৰী ঘৰত। ঘৰ আহি পাই গ'লো। ঘৰ আহি পাই এয়া আমাৰ ঘৰৰ চোতালত আদিবাসীসকলৰ টুচু পূজা হৈ আছিলে। তেওঁলোকে এনেকৈয়ে মূৰ্তি এজনা লৈ সকলোৰে ঘৰৰ চোতালে চোতালে হুঁচৰি গাই ফুৰিছিল। তাৰে অকণমান মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এতিয়া আমি যাবলৈ লৈছো আমাৰ পেহীহঁতৰ ঘৰলৈ। পেহীঘৰত যাম, পেহীঘৰত। বিয়াৰ পিছত আমি পেহীহঁতৰ ঘৰলৈ যোৱাই নাই। জোৱাইকক লৈ প্ৰথমবাৰ যাব ওলাইছো পেহীহঁতৰ ঘৰলৈ। ওকে, আমি গৈ আছো হা। ভিডিঅ'টো চাই থাকিব। ভিডিঅ' যদি ভাল পায় তেনে লাইক দিব, যদি ভাল পায় কমেণ্ট দিব, যদি বেয়া পায় ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিব দেই, বিশ্বাসে কৈছো। আমি পেহীহঁতৰ ঘৰ আহি পাই গ'লো। মোৰ একদম মাতটো অৱস্থা নাই। পেহীহঁতৰ ঘৰত আহি পাই চবে পেহীহঁতৰ ঘৰৰ পিছফালে পেহীহঁতৰ নিজৰ বাগানত একদম ফটো উঠাত ব্যস্ত। এয়া দেখিছে নহয়, ফটো দিবৰ কাৰণে ক'ত পাইছে ব্যস্ত ভিনিয়ে কুল খালি এক পুৰা ফটো উঠাত ব্যস্ত। ভিনি কুল খালি। ভাত ৰেডি হৈ গ'ল। এয়া লোকেল মাছ, লোকেল মুৰ্গী, এইফালে এয়া ডিম বনাইছে, বেঙেনা ফ্ৰাই, লাই শাকৰ চাটনি, দাইল, এফালে এয়া সকলোৱে লাহে লাহেকৈ খোৱা আৰম্ভ কৰিলে। আমি খাম আৰু আগতে দাদাহঁতে ভতিজীহঁতে মানুহজনে খাই লৈছে। আমি লাহে লাহে খাম। এয়া মায়ে ভগাই আছে। এইফালে এয়া পেহী, খুৰী, মা। বহুদিনৰ পাছত তিনিগৰাকী একলগ হৈ ভাত মুঠি গ্ৰহণ কৰিছে। তিনিগৰাকী একদম ফূৰ্তিত ক'বই পৰা নাই। একেলগে বহি লৈছে এয়া গোলকে। ভাত পানী খাই বৈ হৈ গ'ল। এইফালে মোৰ ভণ্টিয়ে পেহীক বাচন ধুই সহায় কৰি দিছে পুৰা। এফালে সৰু ভাত পানী খাই বৈ হোৱাৰ পাছত এফালে ভণ্টি, মোৰ ভতিজী দুজনী, সিহঁতৰ পুৰা উৎপাত। মাজতে আকৌ এয়া মিষ্টাৰ সোমাই গৈছে মোৰ। এফালে আইতাক ফটো একপি উঠো বুলি মাতিলো। আইতাই একদম ঢপলি আহিছে নাতিনীয়েকৰ লগত ফটো উঠিবলৈ।
বিহু বুলি আইতাৰ পৰা আশীৰ্বাদ এটা ল'লোঁ। আইতাই আমাৰ দুইজনকে একদম হিয়া উজাৰি আশীৰ্বাদ দিছে আইতাৰ ফালৰ পৰা। এফালে এয়া খুৰা, ভণ্টি আৰুতো খুৰাৰ ল'ৰা, ভাইটি, দাদা, মা, এয়া মানুহজন, পেহী সকলোৰে কথা বতৰা পতাৰ অন্তত এতিয়া আমি ঘৰলৈ বুলি যাবলৈ ওলালোঁ আৰু। এইফালে এয়া পেহীক মই এয়া ফটো উঠাইছোঁ বুলি ভাবিছে। পেহীয়ে পূৰা প'জ দি ৰখি আছে। পেহীহঁতৰ ঘৰৰ পৰা আহি পায়ে দেখা পালোঁ ঘৰত মামায়ে এয়া হাঁহ ৰেডি কৰি আছে ৰাতিৰ সাজৰ কাৰণে। এয়া পূৰা কাটা বাচাত লাগি আছে আৰু আমাৰ মামা, সৰু মামা আমাৰ। এইফালে আকৌ দেউতাই জোঁৱাইকৰ কাৰণে লোকেল মাছ আনি থৈছে। জোঁৱাইকে হাঁহৰ মাংস নাখায় কাৰণে এয়া মাছকেইটা পূৰা জীয়াই আছে। আকৌ এয়া এইফালে কাৱৈ, শিঙৰা চব জোঁৱাইকৰ কাৰণে আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। বাই বাই।